Good morning everyone. Welcome to my YouTube channel. आज আমি ইথানলৰ বিষয়ে অকমান কথা পাতিম। ইথানল বা E20। ইথানলৰ কাৰণে বৰ্তমান সময়ত কিহৰ কাৰণে ইমান প্ৰচাৰ বা হাইপ চলি আছে। আপোনালোকে সকলোৱে গমেই পায় ইথানল এটা নৱীকৰণযুক্ত ইন্ধন আৰু ইয়াক আমাৰ যিবিলাক ধান কুঁহিয়াৰ বা আমাৰ মাকৈ এইবিলাক উদ্ভিদৰ পৰা ইয়াক প্ৰস্তুত কৰা যায়। ই কোনো ফসিল ফুয়েল নহয়, গতিকে পৰিৱেশ প্ৰদূষণ ৰোধ কৰাটো ইয়াৰ ভূমিকা অপৰিসীম। ইথানলৰ যেটা সাংকেতিক চিহ্ন সেইটো হ'ল C2H5OH। তাৰ মানে কি হ'ল কাৰ্বন, C মানে কাৰ্বন, কাৰ্বনৰ দুটা এটমছ, হাইড্ৰোজেনৰ 5টা এটমছ আৰু হাইড্ৰক্সাইডৰ এটা এটম। ইথানলৰ কিছুমান বৈশিষ্ট্য আছে। ইথানলৰ প্ৰথম বৈশিষ্ট্যটো হ'ল ইথানলৰ কোনো ৰং নাই, ই ৰংবিহীন আৰু ইয়াৰ এটা সুমধুৰ গুণ এটা আছে। দ্বিতীয়তে ইথানলৰ যিটো নেকি বইলিং পইণ্ট সেইটো হৈছে 78 ডিগ্ৰী চেণ্টিগ্ৰেড বা চেলচিয়াছ। 78 ডিগ্ৰী চেলচিয়াছত ইথানলৰ বইলিং পইণ্ট। তৃতীয়তে ইথানল হ'ল এটা নিৰপেক্ষ যৌগ আৰু ই পানীত সম্পূৰ্ণভাৱে দ্ৰৱীভূত। লগতে ই বহুত সোনকালে মানে দহন হয় বা জ্বলনটো ইয়াৰ পটককৈ জুই লাগে ইয়াত ইথানলত। গতিকে আমি তাক পেট্ৰল ডিজেলৰ বিকল্প হিচাপে আমি ইয়াক এতিয়া বৰ্তমান সেইকাৰণে ব্যৱহাৰ কৰাত চৰকাৰে গুৰুত্ব দিছে আৰু আমিও অনাগত দিনত ইয়াক ব্যৱহাৰ কৰিবই লাগিব। কাৰণ যিহেতু ফসিল ফুয়েলবিলাকতো আৰু সদায় উপলব্ধ নহয়, অনাগত দিনত এইবিলাকৰ উৎপাদন লাহে লাহে এতিয়াও যদি চলি আছে, হয়তো কিছু বছৰ পিছত বা অনাগত প্ৰজন্মবিলাকৰ কাৰণে কমি যাব। এইটো আমি নিজে ইচ্ছা কৰি বনাব নোৱাৰোঁ, কিন্তু ইথানলটো আমি নিজে প্ৰস্তুত কৰিব পাৰোঁ। যিহেতু এটা বায়'ফুয়েল হয়, আমি তাক গতিকে আমি তাক কি কৰিব পাৰিম, ইয়াৰ ব্যৱহাৰত সেইকাৰণে চৰকাৰে বহুত বেছি গুৰুত্ব দিছে। আৰু ইয়াত যিটো আমাৰ এইটো আমাৰ ভাৰতবৰ্ষতেই হওক বা সকলো অঞ্চলতে নিজে নিজে আমাৰ খেতিৰ পৰা কৃষিভিত্তিকভাৱে ইয়াক উৎপাদন কৰিব পাৰি। গতিকে আৰু বিভিন্ন ৱেষ্টেজবিলাক হয়, সেইটোৰ কাৰণে আমি কি কৰিব পাৰোঁ, তাৰ পৰা এই ৱেষ্টেজখিনিৰ পৰা আমি ইয়াক উৎপাদন কৰিব পাৰোঁ। লগতে কৃষি অৰ্থনীতি ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা সেইটোৰ কাৰণে থাকিব। গতিকে আমি তাক ব্যৱহাৰ কৰিবই লাগিব আৰু ই পৰিৱেশ প্ৰদূষণ ৰোধতো বহুত সহায় হ'ব। ফসিল ফুয়েলৰ পৰা যেনেকৈ পৰিৱেশ প্ৰদূষণ হয়, ফসিল ফুয়েলৰ পৰা যিহেতু বহুত আমাৰ পৰিৱেশ দূষিত হ'ব পাৰে, কিন্তু আমাৰ এই যিটো আমাৰ ইথানলৰ পৰা তেনেকুৱা ধৰণৰ বিশেষ প্ৰদূষণ একো নহয় বা বহুত কম হয়। গতিকে আমি তাৰ ব্যৱহাৰত সেইকাৰণে চৰকাৰে গুৰুত্ব দিছে। E20 তেলক লৈ কেতবোৰ কাল্পনিক ধাৰণা আছে। তাৰে প্ৰথমটো হ'ল E20 তেল ভৰালে আমাৰ গাড়ীৰ ইঞ্জিন বা তেলৰ টেংকিত মামৰে ধৰে বুলি এটা কথা কোৱা দেখা যায়। বাস্তৱত এইটো এনেকুৱা নহয়, কাৰণ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে এটা যিকোনো ধৰণৰ নতুন যদি আমাৰ বস্তু দেশত আহে, তেতিয়াহ'লে তাক আমি সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব পাৰোঁ। এইটোলৈ কোনো ধৰণৰ তেনেকুৱা চিন্তাৰ কাৰণ নাই। দ্বিতীয়তে E20 তেল ব্যৱহাৰ যদি কৰা যায়, তেতিয়াহ'লে গাড়ীৰ ৱাৰেণ্টিত প্ৰভাৱ পৰিব পাৰে বুলি কোৱা দেখা যায়। কিন্তু বাস্তৱত এনেকুৱা কোনো নহয়। চৰকাৰে যদি এপ্ৰুভ কৰিছে বা যিবিলাক নেকি পাৰ্মিশ্যন দিছে, বিভিন্ন আমাৰ যিবিলাক নেকি অইল ডিপু বা তেনেকুৱা ধৰণৰ ফুয়েল পাম্পবিলাক আছে, তাত যদি আমাক এইটো কমাৰ্চিয়েলি আমাক ইউজ কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰি দিছে, লাইচেঞ্চ দিছে, তেতিয়াহ'লে নিশ্চয় তাক আমি ব্যৱহাৰ কৰিব পাৰোঁ বা তাৰ কাৰণে কোনো ধৰণৰ তেনেকুৱা ৱাৰেণ্টিৰ সমস্যা নাহে। গতিকে আমি নিশ্চিতভাৱে ইয়াক ব্যৱহাৰ কৰি থাকিব পাৰোঁ আৰু সকলো ধৰণৰ ৱাৰেণ্টি বা যি হয় তাৰে লাভ আমি ল'ব পাৰিম। তৃতীয়তে আমাৰ সকলোৰে মনত এটা প্ৰশ্ন আহিব পাৰে যে ইথানলৰ দাম যিহেতু কম, গতিকে ইথানল মিহলি কৰাৰ পিছত পেট্ৰলৰ দাম কিহৰ কাৰণে কমা নাই। এইটো এটা মানে ভাল প্ৰশ্নই হয়, কিন্তু তেলৰ দামৰ লগত এনেকুৱা বিভিন্ন ধৰণৰ ফেক্টৰবিলাক জড়িত হৈ থাকে। ইণ্টাৰনেশ্যনেল যিবিলাক ক্ৰুড অইলৰ দামবিলাক বা আমাৰ কিছুমান টেক্সেশ্যনৰ কথা আছে, ইণ্টাৰনেশ্যনেল টেক্সেশ্যন থাকে, গোটেইবিলাকৰ ওপৰত ভিত্তি কৰি কিনে তেলৰ দামটো নিৰ্ধাৰণ কৰে। গতিকে চৰকাৰে হয়তো অনাগত দিনত
কিছু পৰিমাণে পইচা কমাবও পাৰে যেতিয়া আমাৰ বহুলভাৱে এইটোৰ ব্যৱহাৰ হ'ব। এতিয়া যিহেতু প্ৰায় এনেকুৱা বহুলভাৱে আমাৰ ব্যৱহাৰ এতিয়াও হোৱা নাই, গতিকে আৰ্লি ষ্টেজতে আছে বস্তুটো। আৰু বহুতেই এনেকুৱাও মনত প্ৰশ্ন আহিব পাৰে E20 বা ইথানল মিহলি পেট্ৰল ব্যৱহাৰ কৰিলে আমাৰ গাড়ীৰ কিবা অসুবিধা হ'ব নেকি? তেনেকুৱা কোনো কথা নাই। নিয়মিত ৰূপে বা নিয়মিত মেইনটেনেঞ্চ যদি আমি কৰি থকা যায় তেতিয়াহ'লে কোনো তেনেকুৱা অসুবিধা নাই। কাৰণ গোটেইবিলাক চালি জাৰি চাই সেই ইঞ্জিনবিলাকৰ যাতে সুবিধা হোৱাকেই আজিকালি গাড়ী নিৰ্মাতাবিলাকে এনেকৈ E20 এইটোৰ লগত খাপ খোৱাকৈ নিৰ্মাণ কৰিছে। পুৰণি গাড়ীবিলাক অলপমান ভালকৈ মেইনটেনেঞ্চ কৰি থাকিব লাগিব, আৰু নতুন গাড়ীবিলাকৰ কোনো অসুবিধাই নাই, সেইবিলাক E20 ছাপৰ্টেডেই হয়, তেনেকৈ বনাইছে। গতিকে আমি থুলমূলকৈ গমেই পালোঁ ইথানল ব্যৱহাৰ কৰাৰ ফলত আমাৰ হয়তো পৰিৱেশ প্ৰদূষণৰ কিছু ক্ষেত্ৰত হ্ৰাস পাব, আৰু আমাৰ যিটো নেকি গ্ৰাম্য অৰ্থনীতি আছে বা কৃষি অৰ্থনীতি আছে তাতো আমাৰ ইয়াৰ প্ৰভাৱ পৰিব। গতিকে কৃষি অৰ্থনীতিত আমাৰ লোকেল যিবিলাক নেকি খেতিয়ক আছে, কৃষক আছে, তেওঁলোকৰ জীৱন ধাৰণৰ মান হয়তো উন্নত হ'ব আৰু অলপ হ'লেও। আৰু পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰতো যিহেতু ইয়াৰ ভূমিকা আছে, গতিকে আমি অনাগত দিনত E20 মিহলি বা E20 পেট্ৰল আমি ইউজ কৰি কিনে দেশৰ পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে অৰিহণা যোগাব পাৰিম। গতিকে এনেকুৱা ধৰণৰ ভ্ৰান্ত ধাৰণাবিলাকৰ পৰা দূৰত থাকক। ভিডিঅ'টি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটি বা পেজটি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব পাৰে।